pini sodak la pen arsik jita berta nonangton pen arjikta Karbenglong along rit dogmoka police station ke parlo kania ingti arong along patumi matijong ni phai krehini bhomkuru arni Karbenglong rai kom sai khila pen pangthek thek the atum angbong cheteng kheng dut ajok inut pangthek thek the abang phu apran kedam Birta kirip dunlong atengke kedam tang matijong ni phai kep bhomta arni ajosi pangthek thek the atum Ashok Yadav aphan nep inghu pondet pusi birta rip dunlong Ashok Yadav lake inut National Highway atwar Kaselama Company Skylark along cyclem bang phu mate mechanic Birta kripdun thulong atengke Ashok Yadav aphan nep inghu poncheksi Skylark ka company aphan lak thom ke batangka ke hang parponlo labangso aputhak DSP Nahid Karisma Kejalin pen patumi dogmoka police station ke parlo kania ingti arong along ke ther pen ke hang atangka nangke en ahut pangthek thek the atum pen cheteng kheng dutlo Bangso kache tengkheng dut ajok inut pangthek thek the abang phu apran damchilo lapenan pata alang lilong pen hele ebong lapen hele amu kereng mu phli kebra muner kep longpon pusi birta ripdon long Patumi DSP Nahid Karisma ke Japan kiri ka kruk pen ajok Ashok Yadav aphan sitami raiko masai khi atum nepkanghu arideng pen pajok ponlo Birta kripdun thulong atengke Ashok Yadav aphan pangthek thek the atum nep inghu pontet aphi amatsi raiko masai khiatum kiri ka krugasai dengpon phitlo pusi birta ripdun long Lapen nepkang hupon ajirtum to anaphan puthot kiri ka khuruk asai sitame nonta claim dam bomlang pusi raiko masai khiatum pherangke thengno than pachinipon Tangtenon ang tonalam kachiniji aphan pura DSP Nahid Karisma pherangke thengno nang than donalam thele non angton pen arjik sinang তারিখে পুৱতি নিশা লক্ষ্য টকবি গাঁৱত থকা এটা ষ্ট'ন কোৱাৰী স্কাইলাৰ্ক কোম্পানী ষ্ট'ন কোৱাৰীৰ পৰা এজন তেওঁলোকৰ মেকানিকৰ কিডনেপ কৰিছিলে কিছুমান দুৰ্বৃত্তই কিডনেপ কৰাৰ পিছত তেওঁলোকৰ পৰা এক্সটৰ্চন মানি ডিমাণ্ড আহিলে ডিমাণ্ড কল কৰিলে আমি সেইমতে ৰিপৰ্ট পোৱাৰ পিছত আমি তেওঁলোকৰ যিখিনি কৰিব লাগে কৰণীয় হিচাপে পুলিচৰ আমি টেকনিকেল ইনপুটৰ টেকনিকেল সহায় ল'লোঁ আমাৰ এক্সপাৰ্টৰ এই সহায়ৰ পিছত আমি গম পালোঁ যে আজি তেওঁলোকে এটা ডিলিং কৰিব মানুহজনক এৰিব আৰু পইচা ৰিচিভ কৰিব সেইমতে আমি অপাৰেশ্যন প্লান কৰিলোঁ অপাৰেশ্যন প্লান কৰি আমাৰ অপাৰেশ্যন গ্ৰুপ 4টামান আছিলে আমাৰ DSP হেডকোৱাৰ্টাৰ এনেকৈ OC বকলীয়া তেওঁলোকে লিড কৰিছিলে অপাৰেশ্যনটো লিড কৰি তেওঁলোকে যেতিয়া ডিলিং এটা জেগা দিছিলে কানিয়া ইংটি গাঁও বুলি সেই গাঁৱত পইচাটো ৰিচিভ কৰাৰ কথা আছিলে ইতিমধ্যে আমাৰ গ্ৰুপ সোমাই গৈছিল তাতে তেওঁলোকে পইচাটো ৰিচিভ কৰিবৰ সময়তে আমাৰ পুলিচৰ লগত তেওঁলোকৰ এনকাউণ্টাৰ হয় এনকাউণ্টাৰত এজন ঢুকায় কিন্তু আমি সৌভাগ্যক্ৰমে আমি ভিক্টিমকো ৰিকভাৰ কৰিব পাৰিলোঁ আৰু এতিয়া অপাৰেশ্যন চলি আছে আমি বাকী কেইজনকো আমি ট্ৰেক কৰিবলৈ ট্ৰাই কৰি আছোঁ খুব অতি সোনকালে আমি আশা ৰাখিছোঁ বাকী কেইজনক আমি ধৰিবলৈ পাৰিম কিবা আৰ্মছ ৰিকভাৰী হৈছিল আৰ্মছ ৰিকভাৰী পিষ্টল এটা পোৱা গৈছে যিজন দুৰ্বৃত্ত ঢুকাইছে তেখেতৰ পৰা আৰু এমুনেশ্যনো পাইছোঁ আমি 48 ৰাউণ্ড কিবা সংঘৰ্ষৰ জড়িত আছিল এতিয়াই ক'ব পৰা হোৱা নাই তেওঁলোকে কাৰণ যেতিয়া পইচাৰ ডিমাণ্ডটো আহিছিলে তেওঁলোকে কোনো সংগঠনৰ নাম লোৱা নাছিলে আমাক ডাইৰেক্টলি কোম্পানীৰ ফালৰ পৰা কোৱা হোৱা নাই যদিও আমি টেকনিকেল ইনপুটৰ পৰা যিখিনি খবৰ পাই আছিলোঁ আমি ইণ্টাৰচেপশ্যনৰ পৰা কিন্তু তেওঁলোকে কোনো ধৰণৰ সংগঠনৰ নাম লোৱা নাছিলে আৰু আপোনালোকে জানে এতিয়া কি কোনো সংগঠন এক্টিভ সংগঠন নাই ইয়াতে কাৰ্বি আংলঙত সেই গতিকে আমি ভবা নাই কোনোবা দুৰ্বৃত্ত হ'ব নিশ্চয় তাকে বা আগতে কোনোবা চাৰেণ্ডাৰ কৰা ব্যক্তিও হ'ব পাৰে আমি এইখিনি ভেৰিফিকেশ্যন এটা কৰি আছোঁ এদিন বা দুদিনৰ পিছতে আপোনালোকক আমি জনাব পাৰিম পৰিমাণ তেওঁলোকে প্ৰথম 30 লাখ টকা বিচাৰিছিলে 30 লাখৰ পৰা হয়তো তেওঁলোকৰ লগত কিবা এটা নেগচিয়েশ্যনত আহি খুব কম এমাউণ্টতে তেওঁলোকে এৰিবলৈ চেষ্টা কৰি আছে গ্ৰুপটোৰ এতিয়া সম্পূৰ্ণ ক'ব পৰা হোৱা নাই কিন্তু ভিক্টিমৰ পৰা আমি যিখিনি খবৰ পালোঁ যিজন ব্যক্তিক তেওঁলোকে কিডনেপ কৰিছিলে কিডনেপ কৰাৰ পিছত আমিতো ৰিকভাৰ কৰিছোঁ ইতিমধ্যে তেওঁ সোধপোছৰ পৰা গম পোৱা গ'ল তেওঁক 4জন ব্যক্তিয়ে ৰাখিছিলে
আৰু তেওঁকে টাৰ্গেট কৰা হৈছিলে নে